আগতে বুঢ়া আৰক্ষী চকীত যি কাণ্ড সংঘটিত হ'ল, সেই কাণ্ড লৈ সমগ্ৰ অসম বৰ্তমান তলপাল লগাই আছে। আৰু কাণ্ডটো যিমানেই পুৰণি হৈ গৈ আছে, যিমানে দিন গৈ আছে, সিমানেই তাৰ লগত জড়িত ন ন ৰহস্য উদ্ঘাটন হৈ আছে। আৰু ইয়াৰ লগত এটা বেলেগ মুদ্ৰা সংযোজন ঘটাইছে ৰাজনৈতিক দলৰ নেতাসকলে। এই ৰাজনৈতিক দলৰ নেতাসকলে ইয়াক ৰূপ দিছে লাভ জেহাদ। আগতে ময়ো গম পোৱা নাছিলো যে লাভ জেহাদনো কি, কিন্তু মই সমগ্ৰ তথ্যখিনি সবিশেষ ইণ্টাৰনেটৰ মাধ্যমৰ দ্বাৰা গম পাই পেলাই মই আপোনালোকৰ লগত এই ভিডিঅ'টোত এটা চমু আভাস শ্বেয়াৰ কৰিবলৈ বিচাৰিছো। মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈছো, যদি মোৰ চেনেলত আপুনি নতুনকৈ আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ইয়াৰ কাষত থকা ঘণ্টাটো দবাই দিয়ক, যাতে মই আহিব লগা নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি সহজতে পায়। তো আহক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰো। চাওক, লাভ জেহাদ মানে যি হিন্দু, ধৰি লওক এজনী হিন্দু ছোৱালী জনীক যদি কোনো মুছলমান যুৱক বা বিবাহিত পুৰুষে তেনেকুৱাকৈ লৈ পেলাই ধৰ্মান্তৰ কৰি আছে। এইটো অকল অসমতে নতুনকৈ ঘটা নাই, এইটো ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন সময়ত ঘটি আছে। আৰু এইটোকে নাম দিয়া হৈছে লাভ জেহাদ। এতিয়া কিছুমান ৰাজনৈতিক নেতাই এইটো ডাঙৰ মুদ্ৰা বনাইছে, যাতে আহি থকা নিৰ্বাচনত এটা ভাল মুনাফা ল'ব পাৰে। বিশেষকৈ আমাৰ যি হিন্দু আৰু মুছলমান সাম্প্ৰদায়িক যিবিলাক দল আছে, সেই দলবিলাকে এটা এইটো ইছ্যু হিচাপে লৈছে। কেনেধৰণে ইছ্যু হিচাপে লৈছে? আপোনাৰ যিবিলাক হিন্দু ধৰ্মাৱলম্বী দল আছে, সেইবিলাকৰ মতে এতিয়া এনেকুৱা এটা মানুহৰ মনত ভয় সোমাই দিছে যে হিন্দুসকল সংকটত পৰিছে, হিন্দুসকলক মুছলমানে নিষেধ কৰাৰ পৰিকল্পনা হাতত লৈছে। এতিয়া চাওক, এজনী ছোৱালীক যদিহে এজন মুছলমানেই হওক বা যিকোনো ধৰ্মৰ হওক, এজন অহিন্দু ল'ৰাই যদি সঁচা অন্তৰেৰে ভাল পায়, প্ৰেম কৰে, তাৰ পিছত যদিহে সিহঁতে বিবাহপাশত আবদ্ধ হয়, তেনেহলে এইটোত কোনো ধৰণৰ লাভ জেহাদ হ'ব নোৱাৰে। আৰু এইটো মই কোৱা কথা নহয়, এইটো উচ্চতম ন্যায়ালয়ে দিয়া ৰায় মতে কোনো ধৰণৰ এইটো দৰ্শনীয় নহয়। কিন্তু যদিহে প্ৰেমৰ প্ৰলোভনেৰে প্ৰতাৰণাৰে ছোৱালীজনীক যদি ফুচুলাই লৈ গৈছে আৰু তেনেকুৱা কৰিছে, তেনেহলে সেইটোক হে লাভ জেহাদ নাম দিয়া হৈছে। আৰু এই লাভ জেহাদ চক্ৰই এটা ডাঙৰ আপোনাৰ ইছ্যু হৈ উঠিছে বৰ্তমান। আপোনাৰ অকল অসমতে বুলি নহয়, আমাৰ বিশেষকৈ আমাৰ যিবিলাক ভিতৰুৱা গাঁও অঞ্চলৰ ছোৱালীখিনি আছে, সেই ছোৱালীখিনিক প্ৰেমৰ প্ৰলোভনেৰে এটা দুষ্ট চক্ৰই বহিঃৰাজ্যত বিক্ৰী কৰি পেলাই দেহ ব্যৱসায় চক্ৰ চলাই আছে। আৰু যিটো শেহতীয়া ঘটনা সংঘটিত হ'ল, সেইটো এনেকুৱা এটা ঘটনাৰ লগত জড়িত। এতিয়া চাওক, ফেচবুকে হওক বা আপোনাৰ ইউটিউবত কিছুমান চেনেলতো বহুত বিভিন্ন ধৰণৰ কথা আলোচনা কৰি আছে। কিছুমানে গোটেই জাতিটোকে দৰ্শনীয় হিচাপত ক'বলৈ গৈ আছে যে সকলো এনে আৰু। কিন্তু এটা মুছলিমে জাতিক ইয়াৰ বাবে দৰ্শনীয় কৰাটো কোনো কালে উচিত হ'ব নোৱাৰে। আৰু ইয়াৰ বাবে মই ক'বলৈ গৈছো যে যদিহে আপুনি সুৰক্ষিত কৰিব বিচাৰে, যদিহে আপুনি নিজৰ ছোৱালীক পুনৰবাৰ এনেকুৱা কাণ্ডৰ পৰা এনেকুৱা কাণ্ড যদি হোৱাটো নিবিচাৰে পুনৰ, তেনেহলে প্ৰথমতে আপোনাৰ ঘৰৰ সুশাসন কৰক, অনুশাসন কৰক, যে আপুনি চাওক যে আচলতে আপোনাৰ সন্তানে কৰিছে কি কৰি আছে। এজন অচিনাকি যুৱক, যিজনৰ নামে নাজানে, যিজন বিবাহিত নে অবিবাহিত সেয়ে কথা নাজানে, সেইজন ল'ৰালৈ কি দৰে
বিবাহবদ্ধ হ'ব পাৰে নিশ্চয় দোষ অকল ল'ৰাজন বা মুছলমান জাতিটোৰ ওপৰতে দোষ নাই দোষ আমাৰ সকলোৰে গতিকে সুবিবেচনা সুবিচাৰ কৰি ইয়াৰ যাতে এনেকুৱা কাণ্ড নহয় এই চক্ৰটো নিশেষ কৰাৰ বাবে আমি সদায় সচেতন হৈ থাকিব লাগে অপৰাধীৰ কেতিয়াও জাতি নাথাকে লাগিলে হিন্দুৱে হওক মুছলমানে হওক খ্ৰীষ্টানে হওক জৈনে হওক যিকোনো নহওক অপৰাধী সদায় অপৰাধী যদি আপুনি ভাবিছে যে এজন মুছলিম ধৰ্মৰ এইজন হিন্দু ধৰ্মৰ আপুনি যদি হিন্দু হয় আপুনি যদি মুছলমান হয় তেনেহ'লে আপুনি এইটো নিজৰ যিটো টান ধৰ্মীয় আবেগ সেইটো বাদ দিয়ক দোষীক সদায় অপৰাধী হিচাপে চিনাক্ত কৰি তাক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰক শাস্তি আমি দিব নালাগে আইনে দিব কিন্তু আমি সদায় সচেতন হৈ থাকিব লাগিব যাতে পুনৰ এনেকুৱা ঘটনা আমাৰ অসমত ঘটিব নোৱাৰে কিয়নো লোকচান অকল আমাৰ বা হিন্দুৰ হোৱা নাই লোকচান আমাৰ সকলোৰে হৈছে সেইকাৰণে সকলোখিনিয়ে আমি সচেতন হৈ কেনেকুৱাকৈ আমাৰ সমাজখন সুপৰিচালিত কৰিব পাৰি তাৰ বাবে ব্যৱস্থা হাতত ল'ব লাগিব যদি ভিডিঅ'টো কিবা বুজি পাইছে বা কিবা যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট নিশ্চয় কৰিব আৰু আহি থকা নতুন ভিডিঅ' লৈ আহিম আৰু তাত পুনৰ লগালগি হ'ম তো আজিলৈ ইমানে নমস্কাৰ